হাই প্ৰিৱান, আজি ছোৱালীয়ে মোক মানে এটা চিঞৰি আছে যে মা তুমি আহাচোন, ওপৰলৈ আহাচোন, এটা ইমান ধুনীয়া বস্তু দেখুৱাম তোমাক। মানে মই কাম এৰি কিনে দৌৰি দৌৰি আহিছোঁ, কিনো বস্তু চাব আহিছোঁ। তাই মানে একদম এনেকৈ চিঞৰিছে মা আহা আহা। মই বোলো ৰ'বা গৈ লওঁ আগতে। দৌৰি দৌৰি আহোঁতে ভাগৰে লাগিল। এতিয়া চাওঁ, অ' মাই গড, দেখি কিনে একদম আচৰিত হৈ গৈছোঁ। ইমান ধুনীয়া বস্তু এটা, মানে ইমান ভাবাই নাছিলোঁ যে এনেকৈ হ'ব। আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ ৰ'বচোন দেই। চাওকচোন ইমান ধুনীয়া ফুলটো ফুলিছে, একদম দেখি মোৰ আচৰিত লাগি গৈছে। আৰু ছোৱালীৰ যে কিমান ভাল লাগিছে, কিমান দিনৰ পৰা ৱেইট কৰি আছে ফুলটো কেতিয়া ফুলিব কেতিয়া ফুলিব। আজি ফাইনেলি তাই ছাকচেছ হৈছে, লগতে ময়ো হৈছোঁ, মোৰো ভাল লাগিছে। গছো হৈছে, এইবিলাক গছ ইমানখিনি, এইডালো ফুলিব আৰু কিবা নাম এইটো মই নাজানো ভালদৰে, তাইহে জানিব। আৰু লগতে এইবিলাক আৰু এইটোৱে ভাল লাগিছে যে তাই ইমান কষ্ট কৰি ৰোৱাৰ পিছত যে আজি তাই ছাকচেছ হৈছে, মই বহুত ভাল লাগিছে। আৰু তাই যে এইবিলাক বস্তুৰ প্ৰতি আগ্ৰহ আছে, কাৰণ আজিকালি ল'ৰা ছোৱালী ইমান বেছি এইবিলাক ইণ্টাৰেষ্ট নাথাকে, কিন্তু তাইৰ আগ্ৰহ আছে, কিন্তু মানে বহুত ভাল লাগিছে। আৰু যে আজি মানে বহুতেই ভাল লাগিছে, আৰু ইমান ধুনীয়াকৈ ফুলিছে যে। বাই বাই।